কিয় চেলেঞ্জ নকৰিম কিয় এনেকুৱা কিছুমান তাৰ চামচাকেইটাই মানে এনেকুৱা কিছুমান কমেণ্ট মানে লিখিছে মানে আপোনাক মোক মানে কথাটো মই মানে মোবাইলত মই দেখুৱাই দিবলৈ আপোনালোকক নোৱাৰোঁ আৰু তেওঁ চামচাকেইটাক যে মই মাতি আনিছোঁ মানে মাতিছোঁ মই এইটো কাৰণে মই মোৰ অকাতটো মই দেখুৱাই দিম আৰে বাবা তই লেট্ৰিনটো বনাইছ কিবা বনাইছ পাৰ্চনেল কিবা বনাইছ মোক ক'বলগীয়া একো নাই কিন্তু তই লেট্ৰিনটোত যিখিনি কথা যেনেকুৱা কথা কিছুমান কৈ যেনেকুৱা বস্তুবিলাক ব্যৱহাৰ তই কৰিছ সেইখিনি বস্তু লেট্ৰিনত প্ৰযোজ্য নহয় যেনে লেট্ৰিনত ফিটা কাটিব যাওঁতে দায়ে কাটিছ তেনেকৈ নাপায় কৰিবলৈ কাৰণ ডাঙৰ ডাঙৰ মন্ত্ৰী MLA বা ডাঙৰ ডাঙৰ শিক্ষক ডাঙৰ ডাঙৰ প্ৰফেচৰ এনেকৈ যে ফিটা চিটা কাটিব যায় নহয় তেতিয়া বহুত কেঁচিখনো এখন ফুলৰ মালাত বা গামোচা গুৰিত এনেকৈ লৈ পেলাই কেঁচিখন লৈ যায় ঢোলটো য'ত বজাইছ ঢোলটো কলা সংস্কৃতি কিবা নীতি নিয়মবিলাক ধেৰ আছে সেইবিলাক তোনে নকৰৰ কাৰণে তোৰ এই অসভ্যালিটোৰ কাৰণে মই তোক ক'বলগীয়া হৈছোঁ আৰু তই জোখতকৈ অভাৰ নেযাৱ কাৰণে মই কথাখিনি ক'বলগীয়া আছোঁ কাৰণ কিয় মনত পৰিছে এসময়ত তই তোৰ ঘনীয়ে পাখি নাম লৈ এসময়ত তই হাতযোৰ কৰি মাপ খুজিছিলি ভিডিঅ'টো চাওঁ নেকি চাই লাগে ভিডিঅ'টো জোনমণি মানে ইহঁত দুজনে ধেমালি কৰি আছিলে সেই ধেমালি কৰি থকাৰ অৱস্থাতে জোনমণিৰ মুখৰ পৰা মানে এটা শব্দ ওলাই গ'ল হয়তো শব্দটো কি শব্দ মই এতিয়া মানে কি শব্দ ওলাই গ'ল হয়তো আপোনালোকে গম পাইছেই আৰু দ্বিতীয়বাৰ মোৰ শব্দটো ক'বলৈ মন যোৱা নাই বহুতে হয়তো গম পাইছে এতিয়া সেই শব্দটোক লৈ বহুতো বিতৰ্কৰ সৃষ্টি হৈছে বৰ্তমান আৰু সেই শব্দটোৱেই বহুতো ৰাইজৰ হৃদয়ত আঘাত সানিছে বিশেষকৈ কৈবৰ্ত জাতিটোৰ ওপৰত বহু আঘাত সনা হ'ল সেইবাবে আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ এনেধৰণৰ ভুল আৰু কেতিয়াও নকৰোঁ আৰু যাতে কেতিয়াও এনেধৰণৰ ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিম দেখিলি তই এই এনেকুৱা অসভ্যালি আৰু নকৰ বুলিহে মই তোক দুনাই কৈ আছোঁ আৰু তোৰ চামচাকেইটা আৰু যিকেইটা বেয়া কমেণ্ট আছে সেইকেইটাতো চামচাৰ তই সিহঁতক বুজাই দিবি যে তহঁতৰ 25টা 16টা 20টা ইংলিছ ৱৰ্ডলৈ PK ভয় নকৰে আৰু এটাই কমেণ্ট কৰিছে যে মই থকা ঘৰটো বোলে মোৰ বেলেগে বনাই দিয়া মোৰ এটা তেনেকুৱা লেট্ৰিন নাই মোৰ বোলে গাড়ী নাই কিন্তু এই গোটেই বস্তুখিনি আছেনে নাই মই আপোনালোকক ডিটেইলছ দেখুৱাই দিম কিন্তু মই তহঁতৰ নিচিনা মানে পাগল মামি নকৰোঁ যে সেইকাৰণে মই নেদেখুৱাওঁ গাড়ী যিকেইটাহঁতে ইউটিউবাৰে কোনোবাই গাড়ী লৈছে মই বেয়া পোৱা নাই লওক কষ্ট কৰিছে গাড়ী লওক কিন্তু গাড়ীখন কিনিব যাওঁতে দেখুৱাটো ধুনীয়া সেইটো ভাল কথা কাৰণ নতুন ঘৰলৈ সম্পত্তি এটা আহিব সেই গাড়ীখন লোৱাটো দেখুৱাটো আমিও ভালেই পাওঁ কিন্তু গাড়ীখন লৈ পেলাই গাড়ীখন কেনেকৈ ধুলোঁ গাড়ীখনত কি চেম্পু ইউজ কৰিলোঁ গাড়ীখন লৈ পেলাই যে ক'ত গ'লোঁ এইবিলাক বস্তু হ'বলৈ তাত দেখুৱাই নেকি আৰু ব্লগটো বনাই যাব ৰাস্তাটো একেলা 2 মাহ সময় দেখুৱাব সেইটো চাবৰ কাৰণে আমি ৰখি আছোঁ আমি জীৱনৰ ৰাস্তা দেখি পোৱা নাই নে জীৱনৰ লেট্ৰিন দেখি পোৱা নাই নে জীৱনত আমি কেঁচিয়ে ফিটা কাটা আমি দেখা নাই কোনটো পইণ্ট মই ভুল কৈছোঁ আৰু যিকেইটা মানে দেখিলোঁ মই যিকেইটা বেয়া কমেণ্ট দিয়ে সিহঁতৰ প্ৰাইভেট একাউণ্টবিলাক মানে প্ৰাইভেট একাউণ্ট সেইকাৰণে মই কৈছোঁ মই মোৰ হোৱাটছএপৰ নম্বৰটো বা মোৰ ফোন নম্বৰটো মই এদিন ভিডিঅ'ত মই দি দিম আৰু যিকেইটাহঁতে বেয়া কমেণ্ট কৰক সেইকেইটাহঁতে মোক ফোন কৰিবি মই বুজাই দিম যে বেয়া কমেণ্ট বেয়া কথা বেয়া মাত আজি কিয় মাতিবলগীয়া হৈছে কোনো ল'ৰা ছোৱালীয়ে কোনো মানে আমি কোনো এইবিলাক বস্তু মানে পেটৰ ভিতৰৰ পৰা আমি শিকি নাহোঁ তহঁতক দেখি শুনিহে আমি কৰিবলগীয়া হৈছে কিবা এটা ভিডিঅ' কিবা এটা বনাইছ মোৰ তাত ক'বলগীয়া একো নাই কিন্তু তই যিখিনি কলা সংস্কৃতি বস্তু মানে বাদ্যযন্ত্ৰ তাত য'ত প্ৰয়োজন হয় সেইখিনি তই হাগিব যোৱা লেট্ৰিনটো ব্যৱহাৰ কৰিছ মানুহৰ আৰু কাম নাই আৰু যিবিলাক মানুহ ফকতীয়া অসভ্য ননচেন্স মানুহ সেইবিলাক মানুহে তোৰ ভিডিঅ'বিলাক চায় ক'লে বেয়া পাবলৈ নালাগে আৰু মই এতিয়াও কৈছোঁ মোক বহুত বেয়াকৈ দম দি আছে আৰু মানে ফোন নম্বৰো মোৰ পাইছে মই ফোন ৰেকৰ্ডিং কৰিলে সি গম পাই গৈছে যে কাটি দিলে মই সেইকাৰণে দেখুওৱা নাই মই আকৌ ফোন যদি মোৰ আহে মই ৰেকৰ্ডিং কৰি দেখাই দিম কিন্তু এটা কথা সত্য মোৰ ঘৰ নগাঁও বেবেজীয়াত আহিবি মোক মাতিবি মই অপেন যাম কিন্তু মোৰ ঘৰৰ মোৰ ৱাইফক মোৰ দেউতাক মাক ধৰি পেলাই গালি দিবলৈ তোৰ অধিকাৰ নাই কাৰণ তহঁতে মোক খুৱাই বুৱাই থকা নাই আগতে নিজে কি ইনকম কৰিছ আৰু যিকেইটাহঁতে ইনকম নকৰে নহয় সিহঁতেহে বেয়া কমেণ্ট দিয়ে আৰু যিকেইটাহঁতে বেয়া কমেণ্ট দিয়ে সিহঁতৰ ৰিপ্লাই আজিলৈকে মই একো বেয়া শব্দ দি মই মাতা নাই কিন্তু সেই পৰিস্থিতি মোক ঘূৰাবলৈ নিদিবি আৰু বেয়া কমেণ্ট যিবিলাকে দিশ তাৰ মই ৰিপ্লাইও দিবলৈ পাওঁ কিন্তু কুকুৰে ভুকিলে মই ভুকি নিদিওঁ সেই ভুকা হেৰিটো মনোজ ভাইক কবি কাৰণ গিয়েক ঘৈণীয়েক দুইটাই মিলি পেলাই মানুহৰ আগত এনেকৈ হাতযোৰ কৰিছে আজি PKও 4-5 বছৰ ছ'চিয়েল মিডিয়াত আছে আজিলৈকে PK কিন্তু খোজা নাই আৰু সেইটো মই হ'বলৈ নিদিওঁ চাল্লা